নমস্কাৰ বন্ধু বান্ধৱীসকল মই আপোনালোকক স্বাগতম জনাইছোঁ নতুন এটা খবৰ সৈতে আপোনালোকৰ মৰমৰ ইউটিউব চেনেলটোলৈ। জনপ্ৰিয় অভিনেত্ৰী মুনমি কলিতাৰ আছে এটি ভাল খবৰ। কিনো ভাল খবৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে প্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো অল কৰি ল'ব। তেতিয়াহে আমি প্ৰত্যেক দিনে দিয়া ভিডিঅ'বিলাক আপুনি অতি সোনকালে চাব পাৰিব। আহকচোন বন্ধু বান্ধৱীসকল তেনেহ'লে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। জনপ্ৰিয় অভিনেত্ৰী মুনমি কলিতাৰ মাতৃ হ'ল আৰু আপোনালোকৰ খবৰটো পাই কেনেকুৱা লাগিলে তলত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু তেওঁ চাৰ্মিয়ে ছ'চিয়েল মিডিয়াৰ যোগেদি পষ্ট এটাত শ্বেয়াৰ কৰি কৈছে যে আজি আমাৰ জীৱনলৈ গুহাই আক্ৰমণ কলিজা পিতৃত্ব এয়াৰ মোৰ বাবে এনে আলফুল নতুন অনুভৱ। পিতৃত্ব অনুভৱ অনন্য, ইয়াক কাল্পনিকভাৱে পাব নোৱাৰি। পিতৃত্ব হোৱাৰ পিছতহে এই অনুভৱে পোখা মেলে। আজি আমাৰ জীৱনলৈ তোমাৰ আগমনে মোক দিলে এক নতুনত্ব, এক নতুন পৰিচয়। দেউতা, আজি মই বহুত সুখী। তোমাৰ আগমনে আমাৰ সংসাৰখনে পূৰ্ণতা পালে। ভালে থাকা সদায়। দেউতাৰ ফালৰ পৰা বহুত মৰম তোমালৈ। আৰু যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব প্ৰতিদিনে এনেধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ।